হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ মই চুজিৰ মিঠা ইডলি ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈকে যাওঁ। আৰু ইডলিটো বনাবলৈ মই এই বাতিটোতে এনেদৰে চাহ খোৱা কাপৰ জোখাৰে 2 কাপ চুজি লৈ ল'লোঁ। এয়া দেখিছেনে, এনেদৰে 2 কাপ চুজি লৈ ল'লোঁ। আৰু ইয়াতে মই ডাঙৰ চাহ চামুচেৰে এচামুচ ঘিউ লৈ ল'লোঁ সোৱাদটো ভাল হ'বৰ কাৰণে। তাৰপিছতে একেটা কাপৰ জোখাৰে ইয়াতে মই 1 কাপ চেনি লৈ ল'লোঁ। আৰু সৰু চাহ চামুচেৰে অকণমান নিমখো দি দিলোঁ। আৰু তাৰপিছতে একেটা কাপৰ জোখাৰে এয়া 2 কাপ গাখীৰ দি দিলোঁ। এয়া দেখিছেনে। তাৰপিছতে এনেদৰে চামুচখনেৰে এয়া ধুনীয়াকৈ এইখিনি লৰাই দিলোঁ। এনেদৰে লৰাই গোটেইখিনি ভালদৰে মিহলাই পেলাব লাগিব। এয়া দেখিছেনে। কেমেৰাটো মই যিহেতু নিজে ধৰিবলগীয়া হৈছে, সেইকাৰণে ভালদৰে দেখুৱাব পৰা নাই। এয়া দেখিছেনে, এনেদৰে ভালদৰে গোটেইখিনি মিক্স হোৱালৈকে এনেদৰে লৰাই থাকিব লাগিব। এনেদৰে আৰু এতিয়া এই গোটেইখিনি ভালদৰে মিক্স হোৱাৰ পিছত মই এইখিনি প্ৰায় 20 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। আৰু তেতিয়া চুজিখিনিৰ লগত চেনিখিনি ভালদৰে মিহলি হৈ যাব আৰু ইডলিকেইটাও ধুনীয়াকৈ ফুলি উঠিব। আৰু এয়া 20 মিনিটৰ পিছত দেখিছেনে কিমান ধুনীয়াকৈ এয়া ডাঠ হৈ গৈছে। আৰু এইটো কনচিষ্টেঞ্চিয়ে ইডলিৰ কাৰণে খুব ধুনীয়া হয়। আৰু ইমান ডাঠকৈ এয়া দেখিছেনে, মই কেমেৰাটো একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। ইমানখিনি ডাঠ হ'লে ইডলিৰ কাৰণে জোখৰ হয়। আৰু এতিয়া ইয়াতে মই সৰু চামুচখনেৰে এচামুচ বেকিং পাউডাৰ মিহলাই দিছোঁ। তেতিয়া ইডলিখিনি ধুনীয়াকৈ ফুলি উঠিব আৰু কোমল হৈ থাকিব। আৰু এতিয়া এই ইডলি ষ্টেণ্ডকেইটাত এনেদৰে অকণমান ৰিফাইন তেল সানি দিছোঁ। তেতিয়া ইডলিখিনি উলিয়াবলৈ ইজি হয়, খুব সোনকালে ওলাই যায়, লাগি নধৰে। আৰু এতিয়া ইডলি ষ্টেণ্ডডাল এনেদৰে পাতি লৈ ইয়াতে চামুচখনেৰে অকণমান এনেদৰে দি গৈছোঁ। দেখিছেনে, এয়া বহুত বেছি দিব নালাগে, অলপ অলপকৈ দিলেও হয়। এয়া এনেদৰে দি লৈছোঁ মই। এয়া দেখিছেনে, গোটেইকেইডাল ষ্টেণ্ডৰ গোটেইখিনিতে মই এনেদৰে দি ল'লোঁ। তাৰপিছতে এইফালে কুকাৰটোত পানী অলপমান গৰম কৰি লৈছিলোঁ। আৰু ইয়াতে কুকাৰটোৰ তলতে এনেদৰে প্লেট এখন পাতি লৈছোঁ। আৰু ইয়াতে এনেদৰে সাৱধানেৰে ষ্টেণ্ডডাল লাহেকৈ বহুৱাই দিছোঁ। এয়া দেখিছেনে। তাৰপিছতে কুকাৰটোৰ মুখনিখন ভালদৰে মাৰি ল'লোঁ আৰু গেছৰ ষ্ট'ভটো মিডিয়ামত দি ল'লোঁ। আৰু ইয়াত দেখিছেনে, এনেদৰে কুকাৰটো মই প্ৰায় 15 মিনিটমানৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছতে 15 মিনিটৰ পিছত এয়া ইডলিকেইটা খুব ধুনীয়া লাগিছে দেখিবলৈ, দেখিছেনে। আৰু এয়া এনেদৰে বাঁহৰ শলা এডাল বনাই মই এনেদৰে খুচি পেলাই চালোঁ এটা, এয়া খুব ধুনীয়াকৈ সিজি গৈছে। তাৰপিছতে এয়া ষ্টেণ্ডডাল উলিয়াই পেলাই ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এতিয়া চুৰি এখনেৰে লাহেকৈ দাঁতিৰ পৰা এনেদৰে খুচি দিলোঁ। এয়া দেখিছেনে, এয়া কিমান ধুনীয়াকৈ উঠি আহিছে, এইটো দেখিছেনে। আৰু এয়া দেখিছেনে, গোটেইখিনি ইডলি মই এনেদৰে প্লেটখনত উলিয়াই দিলোঁ। কিমান ধুনীয়া লাগিছে, দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু সঁচাকৈ খুব কোমল আৰু খাবলৈ খুব ধুনীয়া হৈছে। আপোনালোকে এনেদৰে বনাই খাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।